ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 30 ফুট দ খাৱৈত বাগৰি পৰিল হুণ্ডা i10 নামৰ এখন বাহন। AS173175 নম্বৰৰ বাহনখনত আছিল একেটা পৰিয়ালৰ চালকসহ 3জন ব্যক্তি। আজি বিয়লি 4মান বজাত বৰপেটাৰ পৰা ধুবুৰীলৈ গৈ থকা অৱস্থাত ঐতিহাসিক পাণবাৰীত হাজাৰী ঝৰ্ণাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত এগৰাকী মহিলাক চটফটাই ঘটনাস্থলীত নিহত হোৱাৰ লগতে আন 2জন গুৰুতৰভাৱে আহত হয়। আহত 2জনক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰপেটা জিলাৰ বাসিন্দা আব্দুছ ছামাদ নামৰ লোকজনে ধুবুৰী চৰকাৰী ল'ৰাৰ উচ্চতৰ বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে চাকৰি কৰে। পূজাৰ বন্ধৰ পিছত আজি বৰপেটাৰ নিজা গৃহৰ পৰা ধুবুৰীলৈ সপৰিয়ালে আহি আছিল শিক্ষকজন। শিক্ষক ছামাদে পুত্ৰ আৰু পত্নীৰ সৈতে ধুবুৰীৰ বিদ্যাপাৰাত এখন ভাড়াঘৰত বসবাস কৰিছিল। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শ্বেখৰ ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড। পরিচয়টা দিব মনোজ শফিক আহমেদ মোৰ ঘৰ আলমত পাটনা নিয়াতে হয়। আপনি চাইছে তাৰমানে আমি ঘৰত মানে ভাত খাব বহিছোঁ ভাত সন্মুখত তাতে তেতিয়া মানে এটা চাউণ্ড এটা পাইছোঁ বৰ জোৰকৈ। তেতিয়া আমি ঘৰৰ পৰা দৌৰি আহিছোঁ আহি চাউণ্ড জাষ্ট এটা গাড়ী তাতে পৰি আছে আৰু গাড়ীৰ ভিতৰতে মানুহ সোমাই আছে। কেইজন মানুহ আছে? তাতে গাড়ী 3জন আছে। 3জন মানুহ। তো আমি প্ৰথম ফাৰ্ষ্ট আমি আহিছোঁ আমি মানে চিলি কৰিছোঁ তাৰপৰা আছোঁ বহুত মানুহ আহিছে। তো আমি তাতে 3জন বহুত মানে গাড়ী গাড়ী ওলাইছোঁ গাড়ী ঘৰ ওলাইছোঁ। এজন আপোনাৰ মানে স্পৰ্টেড নিচিনা হৈছে স্পৰ্টেড হোৱা নাছিল বহুত মানে বৰ টাইম আছিল আৰু 2জনৰ অৱস্থা বহুত মানে ভালেই আছিল আমি মানে ধুবুৰীত পঠাইছোঁ। এজন অলৰেডি মৰিছে নেকি? এজন অলৰেডি মৰিছে সেইটো মৰিছে যে আমাৰ এম্বুলেঞ্চৰ কাৰণে মৰিছে মানে আমি লগে এম্বুলেঞ্চত ফোন কৰিছোঁ 108 কিন্তু 1 ঘণ্টা 1.5 ঘণ্টা পাছতো এম্বুলেঞ্চ অহা নাই। আমাৰ এইজন মানুহজন আজি মৰিল মানে এম্বুলেঞ্চৰ কাৰণে মৰিছে মানে এম্বুলেঞ্চৰ সঠিক টাইমত আহিলে আমাৰ ধাৰণা আছে যে মানুহজন বাচিল। পুৰুষ না মহিলা মৰিছে? ডেটও মহিলা মানুহ মহিলা এতিয়া ক'ত লৈ গ'ল? সেইটো আমি 2জনক তো হস্পিটেল ধুবুৰীত পঠাই দিছোঁ। যিজন মানুহ মৰিছে তিৰোতাগৰাকীক আমি এতিয়া থানা পৰা লৈ গ'ল বুলিছে। আপনি জানে নেকি কোন ঠাইৰ গাড়ী? আমি জানো যিখন আপোনাৰ এক্সিডেণ্ট কৰা মানুহজন আমাৰ ধুবুৰী গভৰ্ণমেণ্ট বয়সৰ টিচাৰ আব্দুল ছামাদ ছ'চিয়েল ছায়েন্সৰ টিচাৰ হায়াৰ ছেকেণ্ডেৰী তেখেতৰ ৱাইফ আৰু তাৰ ল'ৰাটোৰ লগত আছে। ল'ৰাটোৰ অৱস্থা অলপ ইমান সংকটজনক নহয় ছাৰৰ অৱস্থা মোটামুটি ইমান সংকটজনক নহয় পঠাইছোঁ ধুবুৰীত। গাড়ীখন কি নিজে হ'ল? গাড়ীখন মানে নিজে চলাই আহিছে আৰু টোপনি মোটামুটি টোপনি মাৰিছে। ছাৰে কৈছে আপোনাৰ টোপনি আহিছে। স্পীড আছিল আমাৰ কথা হ'ল ছাৰৰ লগত যে আমাৰ গাড়ীটো অলপ মানে টোপনি নিচিনা আমাৰ ভাৱ আছিল সেইকাৰণে আপোনাৰ ভেকচিন To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.